বন্ধু বান্ধৱীসকল প্ৰেৰণাৰ অন্য এটা ৰেচিপিলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি বনাব লৈছোঁ ম'ম' ৰেচিপি। তাৰ কাৰণে আমি ব্যৱহাৰ কৰিম ময়দা। এয়া মুঠি লৈছোঁ ময়দাখিনি আৰু পিঁয়াজ কেইটামান আৰু এয়া চিকেন আৰু কেইটামান জলকীয়া। আমি ষ্টিম নোহোৱাকৈ কেনেকৈ ম'ম' বনাওঁ চাওঁ আহকচোন। এতিয়া আমি মাংসখিনি মিহি মিহিকৈ কাটি ল'ম। এতিয়া আমি পিঁয়াজখিনি মিহি মিহিকৈ কাটি ল'ম। চিলি পাউডাৰ দিছোঁ। এয়া জলকীয়াখিনি মিহি মিহিকৈ কাটি লৈছোঁ। আমি নিমখ দিছোঁ জোখ অনুযায়ী। এইখিনি ভালকৈ মিক্স কৰি ল'ব গেছত। এইখিনি আমি সৰু সৰুকৈ লাড়ু কৰি লৈছোঁ। এইখিনি আমি সৰু সৰুকৈ বেলি লৈছোঁ। আমি এইটোত বনাম, ইয়াতে আমি ৰিফাইন তেল সানি লৈছোঁ। এতিয়া ইয়াত আমি মাংসৰ যিটো আমি বনাই লৈছিলোঁ সেইটো দিছোঁ। বনাই পেলাই আমি ম'মৰ আকৃতি দিম। এয়া আমি এটা বনাই লৈছোঁ, তেনেকৈ আমি বাকীকেইটা বনাই লওঁ। এইখিনি আমি ভাপত দিছোঁ। এনেকৈ দিলে আমি ভাপত দিম। ম'ম'খিনি ৰেডি হৈ গ'ল। এইখিনি আমি নমাই লৈছোঁ প্লেট এখনত। ম'ম' ৰেডি হৈ গ'ল, একদম পাৰফেক্ট বজাৰৰ টাইপৰ হৈছে। আপোনালোকে ঘৰত নিশ্চয় বনাই খাব আৰু কেনেকুৱা লাগিলে আমাক জনাব। ভিডিঅ'টো ইমানখিনিলৈ চোৱাৰ বাবে ধন্যবাদ। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব।